এইবোৰ আগতে ৰজাৰ সৈনিকবোৰ সেই যিকেইটা চাৰিটা আপোনালোকক এই তিনিটা দেখুৱাই থকা হৈছে ইফালে এটা চাৰিটা জেগাত চাৰিটা ইয়াত আগতে ফিল্ম শ্বুটিং হৈছিলে যোধা আকবৰ এখন ফিল্ম শ্বুটিং হৈছিলে যোধা আকবৰ ফিল্মখন তাকে আপোনালোকক দেখাই থকা হৈছে চাই থাকক আৰু আগলৈ আৰু কোনটো লোকেশ্যন লৈছিলে সেইখিনি দেখুৱাব বিচাৰিম চাই থাকক এয়া আগতে সেইকণত বহিছিলে সেই ঘৰটোৰ ভিতৰত বহিছিলে এই আপোনাৰ এইটো কি আছিলে ঋতিক ৰোশন এই ঘৰটোৰ ভিতৰত বহিছিলে এইকণত এটা শ্বুট কৰি লৈ মানে শ্বুটিং কৰিছিলে এইকণ জেগাত যাবলৈ চেষ্টা কৰি আছোঁ এইকণত বহিছিলে তেওঁ আৰু সেই ফিল্ডখন দেখি আছে এই ফিল্ডখনত তেওঁলোকৰ মানে যুদ্ধ টাইপৰ যিকোনো ধৰক কিবা হ'ল এই ফিল্ডখনত কৰে আৰু তেওঁলোকে ইয়াত বহিছিলে চব বহুত ধুনীয়া গাৰ্ডেন চব তলৰ ফ্লোৰ চব পাথৰ ফালি বনাইছে এইবোৰ পাথৰ ফালি মেলি তলত লগাইছে আৰু এইটো টোটেল 400 বছৰ হোৱা বুলি জনা পোৱা গৈছে ইয়াত 400 বছৰৰ পৰা এইখিনি আৰু ইয়াত এনে সিমেন্ট আৰু বালি নহয় ইয়াত আছে আপোনাৰ মানে হনি মানে আপোনাৰ মৌজুল ডিম তাৰ পাছত আৰু এনেকুৱা কিছুমান বস্তু দি মেলি এইবোৰ ৱাল গাঠিছে আৰু এইবোৰ ইটাবোৰ যিবোৰ দেখিছে সব পাথৰৰ এখন দৰজা দেখিলোঁ দৰজাখন তলা মৰা ইয়াৰ পিছফালে কিবা আছে এইটো ডাঙৰ এটা ৰুম দেখি আছোঁ এই ৰুমৰ ভিতৰত সোমাব দিয়া নিষেধ আৰু এইফালে গৈ মেলি আৰু কিছুমান ৰুম আছে য'ত নেকি তলা মাৰি থৈছে তাৰ কাৰণে যোৱা মনা আছে কিন্তু কি ইটাবোৰ যিবোৰ দেখিছে এইবোৰ ইটা হিল ফালি বনাইছে মানে পাথৰ ডাঙৰ পাথৰ ফালি হাতুৰি আৰু চেনি দি ফালি এইবোৰ ইটা মানে আপোনাৰ ৱাল গাঠিছে এইবোৰ পাথৰ চক এইবোৰ পুৰা পাথৰ গোটেইটো পাথৰ এইবোৰ বহুত গধুৰ গোটেইটো পাথৰ সব যিমান লাগি আছে সব পাথৰে দি বনাইছে এইবোৰ যিমান খুঁটা আছে সব পাথৰ ডাঙৰ পাথৰ ফালি মেলি চেনি হাতুৰি দি ফালি বনাইছে ইয়াত অলপ ভাঙি আছে মই জাষ্ট ট্ৰাই কৰি চাইছোঁ কিনো লাগি আছে ইয়াত বাপৰে কিন্তু শিলতকেও টান হৈ আছে সহজে নাভাঙে তাকে মই চালোঁ কি বস্তু এইটো সিমেন্টটো নহয় আগৰ দিনে সিমেন্ট নাছিলে এইটো এটা পাথৰ চাওক এইটো পাথৰ গোটেইটো পাথৰ এইবোৰ যিমান আপোনাৰ খুঁটা দেখিছে সব পাথৰ এটা ৰুম পাইছোঁ